হেল্ল' ফ্ৰেণ্ডছ, সুপ্ৰভাত, শুভ সন্ধিয়া, শুভ ৰাত্ৰি সকলোকে জনাইছোঁ। কিয়নো আপোনালোকে কেতিয়া ভিডিঅ'টো চাই আছে মই নাজানো, আৰু মই যিহেতু নেকি ৰাতিপুৱাই বনাইছোঁ সেইটো কাৰণে সুপ্ৰভাত জনাইছোঁ। প্ৰথম জনাইছোঁ টেঙানী ব্লগৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আজিও ওলাই আছোঁ মানে মৰণা মাৰিবলৈ। টেঙানীতে মাৰিম আৰু ক'ত মাৰিম আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবলৈ যত্ন কৰিম। কালি মৰণা মাৰি থকা অৱস্থাতে মানে মেচিনটোৰ পাছফালে যিখন চালনী থাকে, চালনীখনৰ মানে কিবা হেৰিডাল ভাগি থাকিলে আৰু এঘৰত মাৰি আছিলোঁ আৰু মাৰিব নোৱাৰিলোঁ। প্ৰায় 40 মিনিটমান মাৰিলোঁ, এৰি থৈ আহিলোঁ। তো অকল মাথাটোলৈ গুচি আহিলোঁ। গৈ পিনে ফাইনেলি মানে ড্ৰাইভাৰজনে আনিলেগৈ। তো আজি এতিয়া আকৌ ওলাই আছোঁ, তালৈ যাওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। ফাইনেলি ফ্ৰেণ্ড, আমি মানে য'ত মৰণা মাৰিম তোৰ আহি আমি পাই গ'লোহি। আৰু যিঘৰ মানুহত মৰণা মাৰি আছোঁ, মানুহঘৰ মানে চাৰ্টৰ ওপৰত উঠি আছোঁ, আৰু বাকীসকলে মানে মেচিনটো যিটো বস্তু ভাগিছিলে সেই বস্তুটো বনাই আছে। দেখুৱাইছোঁ আপোনালোকক। এয়া বনাই আছে, আৰু এয়া মানে কালি মাৰিলোঁ আৰু ইমানটো থাকি গ'ল।